ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই এটা সাধু কম। এইটো কি বাৰু চিনি পাইছানে? হাতী। এখন হাবিত এটা হাতী আছিল। হাতীটো বৰ অকলশৰীয়া আছিল। তাৰ কোনো বন্ধু নাছিল। সেয়েহে সি বন্ধু বিচাৰি বিচাৰি ঘূৰি ফুৰিছিল। এদিন গৈ সি এটা বান্দৰক লগ পালে আৰু বান্দৰক সুধিলে, বান্দৰ, তুমি মোৰ সৈতে বন্ধুত্ব কৰিবানে? বান্দৰে ক'লে, নাই, মই তোমাৰ সৈতে বন্ধুত্ব কৰিব নোৱাৰোঁ। তুমি ইমান ডাঙৰ আৰু মোৰ দৰেতো তুমি গছত উঠিব নোৱাৰা। হাতী বান্দৰৰ ওচৰৰ পৰা মন মাৰি গুচি আহিল। এইবাৰ হাতীয়ে গৈ এটা শহাপহুক লগ পালে আৰু শহাপহুক সুধিলে, শহাপহু, তুমি মোৰ সৈতে বন্ধুত্ব কৰিবানে? শহাপহুৱে ক'লে, নাই, মই তোমাৰ সৈতে বন্ধুত্ব কৰিব নোৱাৰোঁ। তুমি ইমান ডাঙৰ আৰু তুমিতো মোৰ লগত গাঁতত খেলিব নোৱাৰা। হাতী মন মাৰি শহাৰ ওচৰৰ পৰাও গুচি আহিল। এইবাৰ গৈ হাতীয়ে কাক লগ পালে জানা? ভেকুলীক লগ পালে আৰু ভেকুলীকো হাতীয়ে সুধিলে, ভেকুলী, তুমি মোৰ সৈতে বন্ধুত্ব কৰিবানে? ভেকুলীয়েও ক'লে, নাই, মই তোমাৰ সৈতে বন্ধুত্ব কৰিব নোৱাৰোঁ। তুমি ইমান ডাঙৰ আৰু মোৰ সৈতে তুমিতো একেলগে দীঘলকৈ জাপ মাৰিব নোৱাৰা। হাতী মনৰ দুখত গুচি আহিল। এইবাৰ হাতীয়ে গৈ লগ পালেগৈ কাক জানা? শিয়ালক লগ পালে। শিয়ালকো হাতীয়ে একেদৰেই সুধিলে, শিয়াল, তুমি মোৰ সৈতে বন্ধুত্ব কৰিবানে? শিয়ালেও ক'লে, নাই, মই তোমাৰ সৈতে বন্ধুত্ব কৰিব নোৱাৰোঁ। তুমি ইমান ডাঙৰ। হাতী গুচি আহিল আৰু সি আগৰ দৰেই অকলশৰীয়াকৈ থাকিবলৈ ধৰিলে। এদিন কি হ'ল জানা? হাতীয়ে দেখিলে গোটেই জন্তুকেইটা একেলগে দৌৰি আহিছে আৰু হাতীয়ে সুধিলে, ভাইহঁত, কি হ'ল তোমালোকৰ? তেতিয়া গোটেই চাৰিওজনে একেলগে হাতীক ক'লে যে এটা ডাঙৰ লায়ন ওলাইছে। লায়ন মানে কি জানানে? সিংহ ওলাইছে আৰু সিংহটোৱে আমাক সকলোকে খেদি আহিছে। হাতী এইবাৰ সিংহৰ ওচৰলৈ গ'ল আৰু সিংহৰ সৈতে যুদ্ধ কৰি সিংহক হাবিৰ পৰা খেদি পঠিয়ালে। তাৰ পাছত হাতী আৰু বাকী এই চাৰিওজন বান্দৰ, শহাপহু, ভেকুলী, শিয়াল বন্ধু হৈ পৰিল। এই সাধুটোৰ পৰা আমি কি বুজিলোঁ? যে আমাক কিবা কাৰণত আনে বেয়া পায়, হাতীটোক ডাঙৰ বুলি হাতীৰ লগত কোনেও বন্ধুত্ব কৰিব বিচৰা নাছিল। কিন্তু হাতী ডাঙৰ হোৱাৰ বাবে সিংহক খেদি পঠাব পাৰিলে। সেইকাৰণে আনে আমাৰ কিবা গুণ এটাক বেয়া বুলি ক'লেও আমি নিজকে কেতিয়াও বেয়া বুলি ভাবিব নালাগে আৰু আনক সহায় কৰিব লাগে। আজিলৈ তেনেহ'লে তোমালোকৰ পৰা ইমানতে বিদায় লৈছোঁ। বাই।